হেল্ল' মই অসমবাসী ৰাইজ ভেন্দি কাৰ প্ৰিয় বাৰু জনাবচোন। আজি যিহেতু শনিবাৰ আৰু মানুহজনে খায় নিৰামিষ মানে নহৰু আৰু পিঁয়াজ একো নাখায়, আৰু ভাবিলোঁ মানুহজনলৈ কিবা এটা ভালকৈ বনাই দিওঁ। আৰু ভেন্দি খুব ভাল পায় মানুহজনে, সেইকাৰণে ভাবিলোঁ পাঁচফোৰণ দি ভেন্দিকে ভাজি দিওঁ। আপোনালোকে ব্ৰতত থাকিলে বাৰু এনেকৈ ভেন্দি ভাজি কেতিয়াবা খায়নে? ভাবিলোঁ ভেন্দি বনামেই যেতিয়া আপোনালোকৰ আগতো কথাষাৰ শ্বেয়াৰ কৰি দিওঁ। মোৰ মানুহজনে শনিবাৰে ৰাতিপুৱাৰ পৰা একো নাখায়, সন্ধিয়া গা পা ধুই চাকি বাতি জ্বলাইহে নিৰামিষ ভাত খায়। আৰু ভাবিলোঁ দাইলকণ বনাই এটালোঁ, ভাবিলোঁ কিনো বনাওঁ, আৰু ফ্ৰিজতে দেখিলোঁ ভেন্দি আছে, ভাবিলোঁ ভেন্দি আৰু আলু পাঁচফোৰণ দি ভাজি দিওঁ আৰু আপোনালোকৰ আগতো কথাষাৰ জনাই দিওঁ। আৰু সেইকাৰণে মই গেছ জ্বলাই কেৰাহী পাতি এয়া তেল গৰম হ'ল আৰু পাঁচফোৰণ দিলোঁ। পাঁচফোৰণখিনি গৰম হৈ আছে আৰু এতিয়া ইয়াতে দিম ভেন্দিখিনি। আৰু আপোনালোকে কোনে কোনে ব্ৰতত থাকিলে কি খায় কমেণ্টত জনাবলৈ নাপাহৰিবচোন। একদম চিম্পলকৈ বনাইছোঁ। আৰু এয়া তেল গৰম হৈ গ'ল আৰু পাঁচফোৰণ দিলোঁ আৰু এয়া দিলোঁ ভেন্দি চাওকচোন, কাটোতে খৰধৰ কৰোঁতে গোটাকৈ ভেন্দি এটা গুচি গ'লগৈ। যাওক বাৰু, একো নাই, এনেও ভেন্দি খাই খুব ভাল পায়। য'তে হ'লেও ভেন্দি লাগিলে বইলে কৰি দিওঁ, ভেন্দি লাগিলে ভাজিয়ে দিওঁ, ভেন্দি লাগিলে দাইলতে দি দিওঁ। মানুহজনে ভেন্দি খাই খুব ভাল পায়। আৰু সেইটো কাৰণে আপোনালোকৰ আগতো মই এই কণমানি টিকলি মিকলি ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ ভেন্দি। আপোনালোকে বাৰু পাঁচফোৰণ দি কাহানি বা ভেন্দি ভাজি খায়নে বাৰু? আৰু আমাৰ মানুহজনে শনিবাৰে, আমি যিহেতু বেটাই মই সোমবাৰে নিৰামিষ খাওঁ আৰু মানুহজনে খায় শনিবাৰে, আৰু মানুহজনলৈ বুলি শনিবাৰৰ দিনটো বিশেষ স্পেচিয়েল কৰিব বিচাৰোঁ। আৰু ইয়াতে দি দিলোঁ হালধি অকণ আৰু নিমখ অকণ, তাৰ বাদে আৰু একো নাই। ইয়াত তেল, পাঁচফোৰণ, হালধি, নিমখ, আৰু তাৰ বাদে একো নাই। আৰু এখন দালি বনাই থোৱা আছে, বইল দালি। আৰু তেনেকৈ আৰু শনিবাৰ দিনটো চলি যায়। ৰাতি সাঁজটো, দিনততো তেখেতে নাখায়েই, আৰু ৰাতি সাঁজটো মই এনেকৈ বনাই দিলোঁ মানুহজনক। আৰু এইয়া ভেন্দিখিনি দিয়াৰ পিছত ইয়াত নিমখ সোৱাদ অনুযায়ী নিমখখিনিও দি দিছোঁ। আৰু এতিয়া অকণমান লৰাই দিম। আপোনালোকৰ ফালে বতৰ কেনেকুৱা বাৰু? আমাৰ এইফালে ফাটা ফাটি ৰ'দ দেই। একদম ভেন্দিখিনি চাওকচোন, কালাৰটো কি ধুনীয়া হৈছে। আৰু ভেন্দি ভাজিলে মই কাহানিও মানে বেছিকৈ ঢাকি নথওঁ, ঢাকি থ'লে ভেন্দিখিনি কিবা ফেচফেচীয়া হৈ যায় আৰু খাবলৈ ভালো নালাগে। ঢাকনখন এৰাই থ'বচোন, তেতিয়া ভেন্দিখিনি খাবলৈ খুব ভাল হয়। আৰু মই এনেকৈয়ে বনাওঁ, সেইটো কাৰণে আপোনালোককো জনাই দিছোঁ। চবৰে বেলেগ বেলেগ ষ্টাইলত বনোৱা পদ্ধতি আছে, আৰু মই এনেকৈয়ে বনাওঁ, তেতিয়া ভেন্দিখিনি ভাঙিও নাযায় আৰু খাবলৈও টেষ্ট হয়। এয়া চাওক কি ধুনীয়া, ভেন্দি অকণো ভাঙি যোৱা নাই আৰু কি ধুনীয়া হৈছে। আৰু খায়ো ভাল লাগে, যিহকচোন কালাৰ চাওক কি ধুনীয়া হৈছে। আৰু মানুহজনে খুব ভাল পায় সেইকাৰণে ভাবিলোঁ ব্ৰতৰ দিনটো যেতিয়া ভেন্দিকে বনাই দিওঁ। আৰু চিম্পুলকৈ বনোৱা ভেন্দিৰ ৰেচিপি এটা আপোনালোকলৈ আগবঢ়াওঁ। কেনেকুৱা লাগিলে চাই জনাবলৈ নাপাহৰিব, তেতিয়াহে মই ভাল ভিডিঅ' বা ৰেচিপি দিবলৈ মন যাব। আকৌ আপোনালোকে ব্ৰতত থাকিলে খাই নাই বাৰু কমেণ্টত জনাবলৈ নাপাহৰিব দেই। আৰু এয়া চাওক ভেন্দি ভাজি হৈ গ'ল, আৰু ইয়াতে মই উলিয়াই ল'লোঁ। কি ধুনীয়া লাগিছে দেখিবলৈ, একদম মানে যেনেকৈ মছলা ভেন্দি বনাই যে তেনেকুৱা নিচিনা লাগে, কিন্তু ইয়াত মছলা ব্যৱহাৰ হোৱা নাই। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।